নমস্কাৰ। বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। ভিডিঅ' মই তেনেকৈ দিয়াই নাযায়, মানে কি হয় কেতিয়াবা এলাহ লাগি যায়, কেতিয়াবা হয়তো মানে কিবা ধৰক অসুবিধা, যেনে বাবুৰে সেইদিনাখনে অসুখ হৈ উঠিল, তাৰপিছত আৰু মানে তেনেকৈ ভিডিঅ' দিব থাকি যায়, দিব ইচ্ছা যায়, কিন্তু সেই আৰু ক'লোৱে নহয় এলাহ আৰু মানে কিছুমান কিবা ক্ষেত্ৰত দিয়াও নাযায়। তেন্তে ব'লক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ, আৰু কোনফালৰ পৰা আৰম্ভ কৰোঁ মানে কৰিম আৰু মই মানে বিচাৰি পোৱা নাই। আৰু এতিয়া যথেষ্ট মানে ভাগত ধৰিছে মোৰ, মানে বহুত কাপোৰ ধুই আহিলোঁ। এতিয়া সকলোৱে হয়তো ভাবিছে কাপোৰ ধুবলৈ যাওঁতেও লিপষ্টিক লগাইছে, মানে কি হ'ল মই বজাৰলৈ যাম, সেইকাৰণে জুই ক'লা পৰি থাকিলে ভাল নালাগে ন, সেইকাৰণে লিপষ্টিক অলপ লগাই ল'লোঁ। বজাৰলৈ নগ'লোঁ, কিন্তু সেই মাৰাৰ দৰে এনেকুৱা আমাৰো তাৰমানে এটাৰ পিছত এটা বিপদ নুগুচেই, আৰু ঠিক তেনেকুৱা মানে ক'ম আৰু এনেই পইচা পাতি হাতত নাই, তাতে আৰু এটাৰ উপৰি এটা বিপদ আপদ আহিয়ে থাকে। এইফালে চাওকচোন, বজাৰ মানে একো নায়েই, চব্জি বজাৰ অকল পিঁয়াজ স্কচ কেইটাও বেয়া হৈছে, আৰু এইফালে অকল আলু আছে আৰু এটা নহৰু, বাকী চব খালী, একো নাই। সেইকাৰণে ভাবিছোঁ বজাৰলৈ যাওঁ। আজি ময়ে যাব লাগিব বজাৰত, কাৰণটো বাৰু কৈ আছোঁ। এইফালে দেখিছেনে, এইখিনি ডিমটো আমাৰ তেওঁৱে মানে কাটিছিল যোৱাকালি, আৰু কিবা এনেকৈ কাটি থাকোঁতে তাত দিবৰ কাৰণে চকুত লাঠি এডাল লাগি গ'ল, যাই পিনে তাৰমানে তেওঁ এতিয়া চকুটো মেলিবই নোৱাৰে। আৰু ইফালে পাকঘৰৰ অৱস্থা নাই, যিমানখিনি পাৰোঁ সিমানখিনি মানে ডিচিপ্লিন কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে ইফালে আমাৰ খৰিত ৰান্ধোঁ, ইফালে গেছত ৰান্ধোঁ, যিহেতু আমি দুখীয়া মানুহ মানে এটা চিলিণ্ডাৰেৰে বহুত দিন খেলাব লাগে, জানে যিসকলে মানে আমাৰ দৰে আৰু তেনেকুৱাই আৰু সৰু আৰু পাকঘৰটো বেছি ডাঙৰকৈ বনোৱা নাই। ইয়াৰ ওপৰত মানে ইয়াত তৰ্জাখন দেখিছে যে, তৰ্জাখন উঠাই দিব আৰু, নহ'লে মানে সূতাবোৰ বেয়া হৈ গৈছে, সেইকাৰণে এইবোৰ দেখাই থকা বাবে আপোনালোকে বেয়া নাপাব। মানে কেতিয়াবা এনেকুৱা হয়, মনৰ কথা ক'বলৈ কোনোৱে নাই, মোৰতো নায়েই, আৰু মানে ইম'চনেল ব্লেকমেইলো কৰা নাই দেই, মই মানে মনৰ কথা এনজিঅ' কৈছোঁ। যিহেতু মোৰ শাহু মাও নাই, শহুৰ দেউতাৰ লগত অলপ চলপ কওঁ, তেওঁ বৰ্তমান কাম কৰিব গৈছে। তাৰপিছত আৰু মোৰতো মা দেউতা মই পঢ়ি থকা সময়তে ঢুকাইছে, আৰু সেইকাৰণে সৰুতে বিয়া হ'ব লগা হ'ল। যথেষ্টখিনি মানে বহুত কষ্ট পাই থাকোঁ, মনত দুখ লাগে, তথাপিওতো উপায় নাই, হয়নে? জীৱনটো আৰু জীয়াবই লাগিব। অকলশৰীয়া জীৱন কাৰণে ভাবিলোঁ বিয়াখনকে হ'লেও, কিনো কৰিম, ঘৰত যিহেতু কোনো নাই, পঢ়া শুনা কৰাব লগাও মানুহ নাই, পঢ়িবও ইচ্ছা আছিল বহুত, মানে দেউতা ঢুকোৱাৰ পিছত আৰু ডিগ্ৰীটো কমপ্লিট কৰা নহ'ল, সেইকাৰণে কোনে দায়িত্ব ল'ব বুলি ভাবি বিয়াখনকে হ'লোঁ। সেয়ে আৰু এতিয়া আৰু বাবুৰ লগত তাৰ লগত তেনেকৈয়ে থাকোঁ। আৰু কিছুমান মানে এনেকুৱা হয়, কিছুমান কাম মই ভালকৈ নাজানো, যিহেতু এতিয়া মই ভালকৈ শিকাও নাছিলোঁ, ঘৰৰ সৰু যিহেতু মই, আৰু এতিয়া কেতিয়াবা কিছুমান কাম নোৱাৰিলে তাৰমানে মালৈ বহুত মনত পৰে। তেওঁ থাকিলে হয়তো মোক শিকাই দিলে হয়, এনেকুৱা তেনেকুৱাকৈ কৰিবি। আৰু বাবু জন্ম পোৱাৰ পিছতো মানে বহুতখিনিয়ে কষ্ট পাইছোঁ, গোটেইখিনি মানে অকলে কৰিব লগা হৈছে। আনকি মানে এনেকুৱা হৈছে, মই নিজে তাৰমানে এই যে যোৱা বুলি কয় আপোনালোকৰ ফালে বা বহুতৰ ফালে বেলেগকৈ কয়, সেই ঠগীখন পাতিবৰ কাৰণেও তাৰমানে এই মানে কি আৰু এনেকুৱা হৈ গৈছিল, মই নিজেই মানে দিনটো লঘনে ভোষণে থাকি নিজেই মানে ঠগীখন আগবঢ়ালোঁ। নাজানো কিবা নাপাই পেলাই ঠগীখন নাখালেই আৰু কোনেও, এজনে দুজনে খাইছে, কোনে বুলি ক'লে ভুল হ'ব। তাৰপিছত যিখিনি বয়সস্থ আছে তেওঁলোকে নাখালে যে এনেকুৱা কৰিব নাপায়, নিজে পাতিব নাপায় ঠগীখন। মইতো দিনটো লঘনে ভোষণে আছোঁ, গা পাও ধুইছোঁ ধুনীয়াকৈ, মন্দিৰত ভগৱানত চাকি এগছ দিয়াত কি আপত্তি, নাজানো কিবা নিয়ম আছে হয়তো, থাকেই,
মোক যিহেতু শিকোৱা মানুহ নাই, মই মনতে ভাবিছোঁ যদি আপোনালোকে ইমান জানে মোক শিকাব লাগিছিল আগতে, মইতো এনেকুৱা ভুল নকৰিলোঁ হয়নে। আৰু যা নহওক এতিয়া তেওঁৰ চকুত মানে মেডিচিন দিব হ'ল, দৰৱ কিবা আনিছে সেয়া দি লওঁ। কথাখিনি কৈ থকাৰ কাৰণে বেয়া নাপাব আৰু, আপোনালোকৰ লগত শ্বেয়াৰ নকৰি কাৰ লগত নকৰিম নহয়নে। এইফালে আমাৰ বাপক পুতেকে শুই আছে দেখিছেনে। চকুডোখৰত নাই দা চকুডোখৰত তেওঁ নে অলপমান দিয়া দা উঠা চাওঁ চকুটো চাওঁ কেনেকুৱা হৈছে। এইখিনিত হানা লাগছিল না, চাওঁ অকণমান ঠিক হৈছে দে। বাগাত দে যাম এতিয়া ৰ'বা। বেছি আৰু নালাগে হয় ন কপাটো, মাৰি থৈ দিয়কচোন তুমি। টুকলু সামৰি থাক দে, মই ওলাওঁ। এতিয়া বজাৰলৈ যাবলৈ ওলালোঁ। অকণমান বগা বগা লাগিছেনে, পাউডাৰ খুলিছোঁ। ক'লা মানুহ যে সেইকাৰণে অলপমান পাউডাৰ চাউডাৰ ঘূৰি বগা হয় আৰু। এইফালে মনাখন লৈ লওঁ। ইমান ৰ'দ দিছে বাপৰে বাপ, আচৰিত ৰ'দ দিছে। আৰু আমাৰ টিকলে শুয়ে আছে এতিয়ালৈকে। সেয়া পিঠাই নাই, তাক থৈ যাওঁ। নিনো ইমান ৰ'দ দিছে যিহেতু দেউতাকৰ লগতে থাকিব। মই বজাৰখিনি কৰি লওঁ। ঠিক আছে, তেন্তে লগ পাম। ভালে ভালে বজাৰৰ পৰা আহি পালোঁ, কিন্তু কি হ'ল জানেনে, তেতিয়া কৈছিলোঁ যে ইমান ৰ'দ আৰু এতিয়া ইমান বৰষুণ দি আছে। ভাগৰ লাগিছে ৰ'ব। আৰু এতিয়া মোক ভাতখিনি ধুই লওঁ। 12টা বাজিয়ে গ'ল আৰু সিফালে ভাত বনাবও যাব লগা হ'ল। গতিকে আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।